লোকে মই অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক আকৌ স্বাগতম জনাইছোঁ। মই আজি যাবলৈ ওলাইছোঁ মাজুলীলৈ। এতিয়া ভিডিঅ' এটা ষ্টাৰ্ট কৰি দিছোঁ, চাই থাকিব। এখন বাছ ৰৈ আছোঁ ইয়াতে, চাই থাকক। এখন বাছ উঠি আহিছোঁ এতিয়া। এইখন গোটেই মানুহ যাবলৈ ওলাই ৰৈ আছে। গোটেইখন উঠি ল'লোঁ গাড়ী। এজনী মোৰ লগত ৰিম দি ইফালে ল'ৰা এনেকৈ খুৱাই লৈছোঁ, গৈ আছোঁ লাহে লাহে। ভিডিঅ'টোত মই কোৱা নাছিলোঁ ক'লৈ আহিম, কিন্তু এতিয়া কৈছোঁ মাজুলীলৈ আহিলোঁ। মাজুলীত এতিয়া আমি আহি গড়মূৰ সত্ৰ পাইছোঁহি। গড়মূৰ সত্ৰত এয়া সোমাই সেৱা কৰাই নাই, কৰিমগৈ। ধূপ চাকি কিনি আনিছোঁ। ব'লক গৈ থাকোঁ, চাই থাকিব ভিডিঅ'টো শেষলৈকে। এতিয়া আহি পাই গ'লোহি মাজুলী। যেতিয়া এই ওচৰতে দোকান এখন আছিলে, তাতে ধূপ চাকি কিনি লৈছোঁ। এতিয়া যাওঁ ব'লক গড়মূৰ সত্ৰ ভিতৰলৈ সোমাই যাওঁ। প্ৰথম আমি গড়মূৰ সত্ৰত সোমাইছোঁ, তাৰপাছত আউনীআটী সত্ৰলৈ যাম। এইফালে চাওক, গোটেই পৰিৱেশটো ইমান ধুনীয়া, বহুত ধুনীয়া লাগিছে। এইকেইজোপা বৰ ডাঙৰ ডাঙৰ গছ। এইখন গড়মূৰ সত্ৰ। এতিয়া ভিতৰলৈ সোমাই আহিছোঁ সেৱা কৰিবলৈ। গড়মূৰ সত্ৰৰ বাহিৰখন এনেকুৱা, চবফালে ঘৰ বনাই থোৱা আছে। এনেকৈ আলহী অতিথি আহিলে থাকিব পৰাকৈ ঘৰ বনাই থোৱা আছে। ল'ৰাটোক প্ৰস্ৰাৱ কৰিবলৈ বুলি মই বাহিৰলৈ লৈ আহিছিলোঁ। ইফালে এইখিনি মানুহে সেৱা কৰি এটাবই পায়। আহি চাকিখন জ্বলাই লওঁ বুলি লৈছোঁ। এতিয়া আকৌ গৈ আছোঁ আউনীআটী সত্ৰলৈ। এয়া এতিয়া আউনীআটী সত্ৰত সোমাবলৈ লৈছোঁ। এইখন গেটখন। গেটখনৰ পৰা সত্ৰলৈ বহুতখিনি বাট খোজকাঢ়ি আউনীআটী সত্ৰলৈ আহিলোঁ। আউনীআটী সত্ৰত সোমাই যোৱা
দুয়ো কাষে ডাঙৰ ডাঙৰ পুখুৰী আছে। মানুহে আহা। এইকেইটা ইমান ডাঙৰ মৃদং। কৃষ্ণ সত্ৰৰ ভিতৰলৈ সোমাই গৈছোঁ। এয়া এইফালে জটাই পক্ষী আছে। কৃষ্ণ আহা। জটাই পক্ষী এইবিলাক কাঠেৰে ইমান ধুনীয়াকৈ বনাই থৈছে। কি জটা পক্ষী বুলি সুধিছে। মন্দিৰৰ ভিতৰত এতিয়া সেৱা কৰি লওঁ, তাৰপাছত বাকীখিনি দেখাই থাকিম, চাই থাকিম। এইডাল তুলসী গছৰ কাঠ, ইমান ডাঙৰ। নামঘৰৰ ভিতৰ ভাগো এনেকৈ তুলসী গছৰ কাঠেৰে বনাই থোৱা আছে, খুঁটা দি দি। আহি আছোঁ চাই এইফালে এনেকৈ এয়া গৈ আছোঁ। পৰিৱেশটো ইমান ধুনীয়া। এতিয়া আকৌ গাড়ীত উঠি ল'লোঁ দক্ষিণপাট সত্ৰলৈ যাবলৈ। গৈ আছোঁ, এয়া মানুহবিলাকে গান গাই নাম লৈ লৈ গৈ আছে। এয়া এতিয়া আহি দক্ষিণপাট সত্ৰ পালোহি। দক্ষিণপাট সত্ৰৰ গেটখন সেইখন। দুইফালে ডাঙৰ ডাঙৰ পুখুৰী, গোটেইকেইটা সত্ৰতে ডাঙৰ ডাঙৰ পুখুৰী আছে। ৰাস্তাটো বহুত দীঘলকৈ সোমাই যাব লাগে। আহা পৰককে আহা। ভালে হ'ল, আগত যোৱা মানুহ ঘূৰি আহিছে। এয়া দক্ষিণপাট সত্ৰৰ গোটেই পুখুৰী, এইফালেও পুখুৰী, সেইটো এইফালে এইকেইজনী ষ্টাইলি মেন লাহে লাহে আহিছে, স্পীড নাযায়। আহা না আহা সোমাই জানি কৃষ্ণ এইবিলাক কৃষ্ণৰ সৰুকালৰ কিছুমান স্মৃতি ইয়াতে ৰাখি থোৱা হৈছে। পুতলা নিচিনাকৈ মূৰ্তি বনাই বনাই থোৱা আছে। দক্ষিণপাট সত্ৰৰ ভিতৰখন
এইকেইটা হৰিণা ইয়াতে পুহিছে, 3টা আছে হৰিণা। ৰবা দাঙি দেখা মহাপ্ৰভু আছে কাষতে। পাত খাই আছে। দক্ষিণপাট সত্ৰৰ ভিতৰ ভাগ এনেকুৱা। এয়া ইমান ডাঙৰ ডাঙৰ তুলসী গছৰ খুঁটা আগৰ দিনৰ। সত্ৰৰ পৰা ওলাই আহি এতিয়া আমি স্কুল এখনৰ ফিল্ডতে বহি চবেই ভাত খাবলৈ লৈছোঁ। এনেকৈ গোটেই গাল গোল পাতি বহি লৈছোঁ। এয়া আগত পাত দি থৈছে, ভাত দিব। এতিয়া আমি ঘূৰি আহিলোঁ, ৰাতি হ'ল। আহি আছোঁ গাড়ীত, চবেই বহুত ফূৰ্তি কৰিছে। ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ভিডিঅ'টো পাৰে যদি শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰি পিনি কাষতে থকা বেল আইকনটো দবাই দিব।